নমস্কাৰ 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 জনাইছো প্ৰণাম ৰাইজৰ হৈ ডেকা চান মনগীত অনুষ্ঠানলৈ অহা সমূহ কলা কুশলীলৈ হয় আজি এই সন্ধিয়া শুভ সন্ধিয়াত উপস্থিত সকলো মনগীতৰ পৰিয়ালবৰ্গলৈ আমাৰ পদুমপুখুৰী গাঁৱৰ যুৱ সংঘ আৰু ৰাইজৰ সহযোগত ডেকা চেঙলৈ আদৰণি সৰু এটা গামোচাৰে আপোনালোকক সম্বৰ্ধনা জনাব আমাৰ যুৱ সংঘৰ সভাপতি ৰাজীৱ গগৈ ডাঙৰীয়া আদিল হুছেইন ডাঙৰীয়া মই জ্যেষ্ঠ পুলিচ ৰং কৰা নাই কাৰণে বাছ এজনকে ক'লে বাকীখিনি আমাক তাত কৰিলে হ'ব ধন্যবাদ মানে দুই চাইছো পাবই লাগিব শংকু আছে পিছত জয় আলু কৰে নমস্কাৰ 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 আমাৰ জ্যোতিষনগৰ আৰু পদুমপুখুৰী গাঁওবাসী ৰাইজ মনগীত অনুষ্ঠানলৈ আৰু লগতে বিশিষ্ট অভিনেতা আমাৰ আদিল হুছেইন আপোনালোকে সদিয়াত পাইছে আদিল হুছেইন আনন্দিতা আমি এইখিনি আৰু পালোহি আৰু যেতিয়া শংকু কামত তাকে বোলো ইমান ভাল লাগিছে কল্যাণ চ' ফাইনেলি উই ৰিচ আৱাৰ ডেষ্টিনেশ্যন পালোহি এয়া আমাৰ গাঁওবুঢ়া আৰু এজন দুই গাঁওবুঢ়া দুখন গাঁৱৰ আমাৰ পদুমপুখুৰী জ্যোতিষনগৰ চ' এওঁলোকেই কৰিছে দেই আমাক ৱেলকাম কৰিছে গতিকে ইয়াতকৈ আৰু ইমান কমিউনিটি কাম মানে ভাবিব নোৱাৰি চকু মোৰ মানে চকু কৈ থৈ গৈছিলোঁ গাঁৱত আপোনালোকে এনেই অলপ আলহী আহিব চাকি এখোজ যে জ্বলালে সন্ধিয়া অলপ পানী চানি মাৰি ৰাস্তা বনাই গোটেই গেলাৰী বনাই এয়ে সন্দেহ হেৰি ফিটাডাল আমাৰ আদিলে আৰম্ভ কৰক